তো হে গাইজ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো ফ্ৰেণ্ডছ আজি আৰু এটা নতুন অৰুণাচলৰ ভিডিঅ' লৈ কিনে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। তো যাক বৰ্তমান মই আছোঁ অৰুণাচলৰ বহুত ভিতৰত, জেগাটোৰ নাম মৰচিং বুলি কয়। ইয়াৰ পৰা অলপ খেলং বুলি জেগা এটা নাম আছে, খেলং। তাত যাম, তাত অলপ মাল আছে কিবা এক্সট্ৰা, তো মালবিলাক চাব যাম। তাৰপিছত চাওক, এইবিলাক চাওক, ভিউ চাওক, ইয়াৰ জেগাৰ ভিউ। তাৰমানে ইয়াত কোনো ধৰণৰ মানুহে নাই, মই আৰু মোৰ ফ্ৰেণ্ড চাহ ল'ম। আৰু মই আছোঁ এই চাওক গাড়ীৰ ওপৰৰ পৰা ভিডিঅ' বনাই আছোঁ। চাওক জেগাৰ পৰিৱেশবিলাক কেনেকুৱা লাগে, একদম মজা হয়। মানে মনটো মানে কিবা একদম উল্টা পাল্টা হৈ যায় আৰু। চাওক ডিং ডাং ডিং 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 ডাং। চাওক আৰু এতিয়া আমাৰ ভোক লাগিছে, তো সেইটো কাৰণে অলপ 2 পেকেটমান কুৰকুৰি আছিল, কুৰকুৰি কিনি খালোঁ। এতিয়া মই গাড়ীৰ ওপৰত নামিব লাগে তলত। তাৰপাছত আম আছে 2-3টামান, আমকেইটা খাই কিনে प्यासा मिटाएगा। ये भूख का क्या दर्द सा प्यासा है, कैसा इसको खाने में दिल तो तड़प रहा है। लेकिन गाड़ी तो इधर रख दिया हम लोग, इधर में थोड़ा मौसम का मज़ा ले रहा है। और मैं जहाँ पर खड़ा हूँ, यहाँ से देखिए नीचे में कितना गहरा है, और देखिए वो सब पूरा खेती है। देखिए वो छोटा सा एक रास्ता है बीच से, সৰু এটা ৰাস্তাৰ 2 চাইডে খেতি, তাত মানুহে নাই, ঘৰ চৰ নাই, কিন্তু তাত খেতি আছে। আৰু চাওক ইফালে পিছফালে ভিউটো চাওক। আৰু এটা বস্তু চাওক, তো গাইছ আৰু এটা বস্তু ফাইনেলি এইটো চাওক। এইবিলাক চাওক, অৰুণাচলৰ যিকোনো জেগাত মাজে মাজে এনেকুৱা ধৰণৰ কাপোৰ, ইয়াতে কিবা নিয়ম নাজানো, এনেকুৱা ধৰণৰ কাপোৰ ইয়াত লটকাই থৈ যায়। আৰু ইয়াত কিবা কিবি লিখা আছে। আৰু ইছনে আম খাই আছে, এটা আম ডাইৰেক্ট মুখত একেবাৰতে ভৰাই দিছে। চাওক আৰু এইফালে ভিউ চাওক। এতিয়া মই আপোনালোকক অলপমান চিনেমাটিক শ্বট দি কিনে বেক কেমেৰাত দেখাই দি আছোঁ জেগাবিলাকৰ ভিউ। তো বলক ভিডিঅ'টো আৰু আগলৈ চাই থাকিব, ইগনোৰ কৰিব, বহুত ইণ্টাৰেষ্টিং, মজা হ'ব কিন্তু। देखो तो जरा क्या मजा है यहाँ, दोस्तों आओ जरा घूमने अरुणाचल में। यहाँ तो हर मस्तियाँ, तो गाना गाओ तो। कल रात को तो गाना गाया था, भूखा हुआ है, बहुत भूख लगा है, इसलिए ऐसा हम खाएगा। तो गाइस साउथ के बोल सकते हो पहाड़ আৰু চাওক এইবিলাক ইয়াতে কিবা এটা নিয়ম, আৰু ইয়াত কি লিখিছে চাওক ৰ'বচোন। কিবা লিখিছে নিজে নাজানো। আৰু অৰুণাচলৰ ৰূপা হ'ল এইটো চাইডে গ'লে ৰূপা, বমডিলাৰ ৰাস্তা এইফালে হয়। আৰু এইটো ৰাস্তাতে একচুৱেলি গ'লে বমডিলা যাব পাৰি, কিন্তু ঘূৰি যাব লাগে, ধিৰাং হৈ কিনে ঘূৰি যাব লাগে বহুত দূৰ দি। তো তথাপিতো লাহে লাহে গৈ আছোঁ। এতিয়া মোৰতো বহুত কথা পাতিলোঁ, বহুত চালে আপোনালোকৰ ভিডিঅ'। এতিয়া মোৰ অলপমান ভোক লাগিল, তো এতিয়া মই আম খাইগা। बहुत मजा है। ओके या इसको थोड़ा मिला के खाना, पूरा तो नहीं।
তো গাইজ চাওক এইবিলাক চাওক ইয়াত পাহাৰ কাটি কাটি পাহাৰৰ ৰাস্তা বনাইছে চাওক এই ৰাস্তা আৰু এইবিলাক চাওক অলপ যে গাঁথা আছে ইয়াত তাৰমানে খহি গৈছে ৰাস্তা তো কেতিয়াবা এইটো ৰাস্তা ভাগি যাব কোনো গেৰাণ্টি নাই তো পাহাৰত এইটোৱে বহুত ৰিক্সৰ জেগা ৰিক্স হৈ যায় কেতিয়াবা এনেকুৱা জেগাত চাওক তলত কিমান গাঁথা চাওক চাওক ৰাস্তাৰ টাৰ্ণিংবিলাক এনেকুৱা টাৰ্ণিং একদম কি কম আৰু আজি কিন্তু বহুত ভোক লাগিছে আমাৰ ভোক লাগিলেও মানে গাড়ীত আম আছিল আৰু বেলেগ বেলেগ কিবা কিবি বস্তুবিলাক আছিল খাই খাই কিনে হেৰি কৰি আছোঁ লাহে যাই আছোঁ চাওক জেগাবিলাক কেনেকুৱা লাগে আপোনালোকক কমেণ্ট কৰি কিনে ক'ব কমেণ্ট কৰি কিনে ক'লেহে জেগাবিলাক আৰু দেখাব মন যায় ভাল ভাল ভিডিঅ' और हमारे साहब यहाँ पे सो रहा है गाड़ी के अंदर और हम जो यहाँ पर ड्राइविंग कर रहे हैं और देखिए रास्ता का व्यू और अरुणाचल का व्यू का मज़ा है তাৰমানে টাৰ্ণিংবিলাক পালে দুজন গাড়ী হৰণ নামাৰি কিনে যদি আপুনি যদি টাৰ্ণিং লয় বাই চান্স আগৰ ফালৰ পৰা গাড়ী নাহে একচুৱেলি ইমান বাই চান্স হঠাৎ গাড়ী যদি আহি যায় তেতিয়াহ'লে একদম মুখামুখি খুন্দা লাগি যাব বহুত ৰিক্স হৈ যায় এই চব কাটি কাটি কিনে ৰাস্তা চব ৰাস্তা ইলেক্ট্ৰনিক ডিপাৰ্টমেণ্টৰ মানুহে কিবা কাম কৰি আছে ইয়াত পাহাড়রে মাঝে মাঝে জঙ্গলর মাঝে মাঝে একা বেকা ৰাস্তাৰে অকলে গৈ আছো মই অসমলে আহিছিলো অৰুণাচল ঘূৰিবলে এতিয়াতো গৈ আছো আকৌ অসমলে এই চাওক ৰাস্তাত মানে অৰুণাচলত খৰিৰ আকাৰ নাই আনলিমিটেড যিমান আপোনাক খৰি লাগে টেনশ্যন নাই অলপ অলপ বৰষুণ পৰি আছে এতিয়া আৰু বৰষুণত ইমান স্পীডত ডাউন নামিব নোৱাৰি কাৰণ ৰাস্তা শ্লিপ হৈ এই চাওক টাৰ্ণিং চাওক গাইজ অলৰেডি বহুত ভোক লাগিছিল বহুত হোটেল বিচাৰি নাপাই কিনে এতিয়া ইয়াত একজন আমাৰ অসমৰ লেবাৰ আছে ইয়াত ৰুমত আহি কিনে অলপ খাব পালোঁ চব কি খাই আছে ইয়াত বহি কিনে মই ইয়াত খাই আছোঁ এইটো এনেকৈ সৰু যে ইয়াৰ এটা ৰুম আৰু চব বইল চলি চাওক বইল অৰুণাচল বইলে বেছি চলে কিন্তু মই একচুৱেলি ইমান ভাল নাপাওঁ ই বহুত ভাল পায় তো অলপ ভাত পাই কিনে মানে বহুত ভাল লাগিল আৰু তো গাইজ ফাইনেলি ভাত খাই উঠিলোঁ এতিয়া অলপমান গাত এনাৰ্জি আহি আছে আৰু ইটো একদম চাওক ইয়াৰ মুখ চাওক এতিয়া অলপ হাঁহি দে তো
कुछ इस तरह का ये अरुणाचल का लेबर लोगों का रूम है और भात खाई लो गाय का रूम है और ये गोरु था रूम सब ये की VIP और लेबर था रूम सब देखो और कुछ इस तरह का बाहर का अभी सीधा बारिश गिर रहा है देखिए ये बाहर का सिचुएशन है। তো হে গাইস এই চাওক আমি ৰাস্তাত আহি থাকোঁতে অৰুণাচলৰ গৰু দেখা পালোঁ চাওক গৰু চাওক কেনেকুৱা বাছবিলাক কেনেকুৱা আৰু গৰু পোৱালিবিলাক চাওক কি মজা লাগে চাওক আৰু গৰু চেহাৰা চাওক না अटैक करेगा रे এটা কা করেগা नहीं करेगा मेरे को पसंद है ना वो এই চাওক না গরুর চেহারা চাওক আৰু গরুর সিস্টেম কি গরু वाह इसको दिखाओ ना बच्चा को दिखाओ ना बच्चा को दिखाओ और ये देखिए उसका क्वाली जो बन गया इसको दिखाओ बच्चा बच्चा बच्चे को देखो बच्चा बेबी को गुरु का बेबी को देखो घूम गया। आज तो रास्ते में बहुत फोगी मिलने वाला है क्योंकि यहाँ में फोगी गिर गया अभी आगे तो और टेलर कल सुबह पहुंचेगा गैराज अभी तो तर মানে গাইস বর্তমান আমি মাল লুট কৰি কিনে গুচি আহিলোঁ তাৰ পৰা য'ত নেকি আমি গৈছিলোঁ ৰাতিপুৱা যিটো নেকি ভিডিঅ' চালে আগত তো তাৰ পৰা আমি ফাইনেলি এতিয়া গুচি আহি আছোঁ এতিয়া ৰাস্তাত চাওক কেনেকৈ নিয়ৰ পৰিছে ইয়াতে আৰু আগততো বাকী আছে ইয়াতো বৰ্তমান টেলাৰ তো গাইস ফাইনেলি মোবাইলত নেটৱৰ্ক পাই আছে অলপ ইমান সময় মোবাইল নেটৱৰ্ক নাছিল এই চাওক তো গাইস চাওক কালি ৰাতি ভাত খাইছিলোঁ আৰু দিনত ভাত খাবৰ কাৰণে সময় পোৱা নাই আৰু লাষ্টত উপায় নাপাই কিনে এজন ইয়াত লেবাৰ আছে লোকেল তাৰমানে আমাৰ অসমৰ লেবাৰ হয় ইয়াত কাম কৰে তো তাৰ ৰুমত যাই কিনে অলপ খাই লৈছিলোঁ খাই লৈ কিনে অলপমান গাত এনাৰ্জি আনিছিলোঁ তো চাওক অলপ এনাৰ্জি পাই কিনে গাত সেইখিনি এনাৰ্জিতে একদম ই তাৰমানে তুষাৰ গাড়ী চলাই আছে ইয়াক কৈ লাহে চলাই অলপমান চাৰ্জ স্লিপ মাৰিব পাৰে তো চাওক অৱস্থা পাতি কেনেকুৱা হৈ আছে একবাৰে ই ড্ৰাইভিং কৰি আছে তো গাইছ এনেকৈ আৰু কি কৰিব লাইনত চলিলে বিজনেছ কৰিলে বা ড্ৰাইভিং কৰিলে বহুত কষ্ট আছে ইমান জলদি নহয় বহুত ধৰণৰ কষ্টৰ মাজত গাড়ী চলাই কিনে খাব লাগে বা বিজনেছ কৰিলেও বহুত কষ্ট এতিয়াতো মই গাড়ী চলাই আছোঁ বিজনেছো কৰি আছোঁ দুইটা কৰি আছোঁ তো এনেকৈ আৰু ঘৰত যাই পাম ৰাতি 12টামান বজাত ঘৰত যাই পাম ৰাস্তাৰ আগত আৰু মাল আছে এইকেইটা মাল লোড কৰিব লাগিব তো ঠিক আছে এতিয়া আৰু চাই থাকক ভিডিঅ' থাকে